অন্ত পৰিল সকলো হিচাপ নিকাচ সমীকৰণৰ অসমত পুনৰবাৰ বিজেপিৰে চৰকাৰ সমগ্ৰ অসমত অব্যাহত আছে বিজেপি সমৰ্থকৰ হৰ্ষোল্লাস পিছে এতিয়া মন বেয়া কেইজনমান বিজেপি প্ৰাৰ্থীৰ কাৰণ পৰাজয় নিৰ্বাচনত জয় পৰাজয় সাধাৰণ কথা পিছে এওঁলোকৰ আছে অদ্ভুত সাদৃশ্য প্ৰথমে আহিছো সততে গীত নৃত্য কৰি কেমেৰাক ব্যস্ত কৰি ৰখা বটদ্ৰৱাৰ সদ্য প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকালৈ বাংলা ছবি অসমীয়া ছবি তথা ভ্ৰাম্যমানত অভিনয় কৰি ৰাইজৰ পৰা লাভ কৰা সমাদৰৰ ভিত্তিতে 2016 চনত মোদী ঢৌৰ মাজতে বিজেপিৰ পৰা টিকট লাভ কৰি জয়ী হৈছিল তেতিয়াৰ অভিনেত্ৰী আঙুৰলতা ডেকা পিছে বিৰোধীৰ বুধ বিভাজনৰ ফলতেই 2016ত জয়ী হোৱা এই অভিনেত্ৰীগৰাকীৰ এইবাৰ নহল শেষ ৰক্ষা বহুতেই ইয়াৰ বাবে দোষী সাব্যস্ত কৰিছে অভিনেত্ৰীগৰাকীৰ আচাৰ আচৰণক তেখেতে যেহেতু মোক নাচনীয়া বুলি কৈ থৈ গৈছে গতিকে তেওঁৰ মই ভাইকক পপু বুলি কেলে নকম কথা ইমানটোৱে গতিকে আজি সোধাৰ কাৰণে বহুত বহুত ধন্যবাদ একেদৰে শেষ ৰক্ষা নহল মঙলদৈৰ সদ্য প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ আচাৰ আচৰণ অমায়িক হলেও কিছুদিন পূৰ্বে এক কেলেংকাৰীত নাম সাঙুৰ খাইছিল গুৰুজ্যোতি দাসৰ হয়তো গুৰুজ্যোতি দাসৰ পৰাজয়ত ইন্ধন যোগালে এই ঘটনাই যোৱা 5টা বছৰ ৰাইজৰ সেৱা কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃবৃন্দৰ ওপৰত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সভাপতিকে ধৰি মঙলদৈবাসী ৰাইজে একত্ৰিত হৈ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোট প্ৰদান কৰিছে গুৰুজী আছে আকৌ মঙলদৈবাসী ৰাইজক সেৱা কৰিব লাগে ৰাজনীতি আনহাতে বিৰোধীৰ মহাজোঁট আৰু সমষ্টিৰ উন্নয়নত বেছি চকু কাণ নিদি খোল ঠেকত পৰিল ক্ৰমে পূব বিলাসীপাৰাৰ বিজেপি প্ৰাৰ্থী অশোক সিংঘি আৰু গোলকগঞ্জৰ বিজেপি প্ৰাৰ্থী অশ্বিনী ৰায় চৰকাৰ যথেষ্ট যুঁজ দিও বিৰোধীৰ মহাজোঁটৰ সন্মুখত বৃহৎ ব্যৱধানত নতশিৰ হল দুয়োজন এইকেইজন নেতাই ভৱিষ্যতে পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পায় নে নাপায় সেয়া সময়ে ক'ব পিছে মাত্ৰ এবাৰলৈ বিধানসভালৈ সমষ্টিবাসী ৰাইজক প্ৰতিনিধিত্ব কৰা এইকেইজন নেতাক সমষ্টিবাসী তথা ৰাইজে কিদৰে মনত ৰাখে সেয়া হ'ব লক্ষণীয় বাকী বিধায়ক হৈও টিকট লাভ নকৰা নলবাৰীৰ অশোক শৰ্মা লাহোৱালৰ ঋতুপৰ্ণ বৰুৱা বৰখলাৰ কিশোৰ নাথ হোজাইৰ শিলাদিত্য দেৱ কিংবা ৰহাৰ ডিম্বেশ্বৰ দাসৰ কথা নকলোৱেই বা ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলদি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন